হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। গতিকে আজি আমাৰ এই ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পম্পা এণ্ড চায়েন্স জোনছ। আজি আমি বনাম চায়েন্সৰ কাৰণে চিকেন, যিটো সৰু ল'ৰা ছোৱালীয়ে খাব পাৰে। তাৰ কাৰণে মই কেইপিচমান চিকেন লৈছোঁ। একদম কম, সি বৰ বেছি নাখায়, 2 পিচ বা 1 পিচ খায়। তথাপিও মই 3-4 পিচ লৈছোঁ, বনাবলৈ সৰহ হ'লে ভাল। আলু 2টা কাটি 4 টুকুৰাকৈ লৈছোঁ এনেকৈ। আৰু মই পানীত তিয়াই থওঁ আলু কাটি সদায়। এফালে মই কেৰাহীখন তুলি থৈছোঁ অকণমান হিট দি পেলাই জুইত, যাতে মই ইয়াত থকা জিৰা, ধনিয়া আৰু কেইটামান জালুক মই অকণমান তাত ৰ'ষ্ট কৰি ল'ব পাৰোঁ, যাতে মই তাক পিহিলে বা খুন্দিলে সহজতে মিক্স হৈ বা গুড়ি হৈ যায়। মই একদম ফাইন পেষ্ট নবনাওঁ ইয়াৰ, এটা মানে কি পেষ্ট বুলি ক'ম সেইটো আপোনালোকৰ, এই যে দদৰা পেষ্ট মানে অকণ গোটা গোটা হৈ থাকে, তেনেকুৱা পেষ্ট এটা বনাম। সেইকাৰণে অকণমান মই খৰখৰাকৈ ভাজি লৈছোঁ, ভাজি পেলাই ইয়াত পিহিম। তাৰ লগতে চিকেন লৈছিলোঁ, 2টা পিঁয়াজ, কেইফুটামান নহৰু, বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ। দিওঁ নিদিওঁ ভাবিছিলোঁ, পিছত দিয়ে দিলোঁ। নিমখ হালধি বছ, এয়া মই মাংসত নিমখ অকণে হালধি অকণে সানি ল'ম। সানি পেলাই মই অকণমান সময় ৰাখিম। অকণমান সময় মানে ইমানকণ সময়, যিকণ সময়ত মই মছলাটো পেষ্ট কৰোঁ বা বনাই লওঁ, সেইকণ সময়তে নিমখ হালধি সানি থ'ম। বেছি দেৰি মই নাৰাখোঁ। এয়া মই চপাৰ বিলাহী, এটা বিলাহী, সৰু চাইজৰ বিলাহী আছিলে, নহৰু 2 ফুটা 3 ফুটা মই সৰু সৰুকৈ মিহি মিহিকৈ কাটি থৈছিলোঁ। প্ৰথমে ভাবিছিলোঁ যে মই পিহিম, পিছে নহ'লে। আৰু সৰু সৰু 2টা পিঁয়াজ মই চপাৰত দি পেলাই এটা চপ কৰি থৈ ল'লোঁ, মানে চপিং কৰি ল'লোঁ। আৰু এয়া মছলাখিনি ঠাণ্ডা হওঁতে মই পটা গুটি, মানে পটা নহয়, এইখন পেষ্টেলত আপোনাৰ অকণমান এনেকৈ মিক্স কৰি ল'লোঁ, দৰদৰা কৰি ল'লোঁ, এনেকুৱা টাইপত। এতিয়া কি কৰিলোঁ, মই প্ৰেছাৰত অকণমান তেল দি এয়া তেজপাত এটা দি ল'লোঁ। এতিয়া মই তাত আপোনাৰ সেই কাটি থোৱা আলু কেইপিচ প্ৰথমতে তেলত ভাজি ল'ম। আৰু আলুখিনি অলপ ভজাৰ পাছতেই তাত মই দিম আপোনালোকৰ পিঁয়াজ চিয়াজ কটা মছলাটো। প্ৰথমতে আলুখিনি মই স্লাইট অকণমান ভাজি ল'ম। এয়া ভাজি লৈছোঁ, তাত অকণমান মই নিমখ হালধি দিম। এয়া আলুত নিমখ হালধি দিলোঁ মই। নিজৰ সোৱাদ মতে, মোৰ মতে ল'ৰা ছোৱালীক বৰ বেছি নিমখ দিব নালাগে, এটা হিচাপত নিমখ দিব লাগে, যিটোৱে সিহঁতক একো অপকাৰ নকৰে। এয়া আলুটো অলপ ভাজি ল'লোঁ। অকণমান ভজাৰ পাছতে মই আলুটো এয়া কাঢ়ি থ'ম। কাঢ়াৰ পাছত বেছি মই সিজাব নাই খোজা, খালি আলু এটা ক'ট দিছিলোঁ তেলৰ। এই আলু কাঢ়ি থোৱাৰ পাছত সেই একেখিনি তেলতে মই পিঁয়াজ, নহৰু আৰু বিলাহী পেষ্টটো দি দিম। অকণমান ভজাৰ পাছতে অকণমান ভজাৰ পাছতে তাত মই এই খুন্দি থোৱা মছলাখিনি এটা নিৰ্দিষ্ট হিচাপত দিম। এয়া মছলাটো অলপ ভাজি যোৱাৰ পাছত যেতিয়া তেলটো বিৰিঙিব, তেতিয়া মই তাত এয়া চিকেন কেইপিচ দি পেলাই অকণমান লৰফৰাই দিম। বহুত বেছি সময় নালাগে, পটককৈ হৈ যায় এইটো চিকেন। আৰু মই যিহেতু প্ৰেছাৰত বনাওঁ, সিজোতেও বহুত সময় নালাগে। এয়া ভাজ খালে অলম'ষ্ট। তাত মই আলু দি দিলোঁ। আপোনালোকে ভাবিব পাৰে যে চিকেনকৈ বেছি আলু হয়। মই পৰাপক্ষত ল'ৰাটোক চিকেন খোৱাতকৈ তাৰ জোলটো খুৱাই বেছি ভাল পাওঁ। আৰু আলুটো চিকেনৰ ৰস সোমালে খাবলৈ টেষ্টোও ভাল হয়, আৰু অকণমানিটোৱে মোৰ খায়ো ভাল পায়। ইয়াত মই 1 গিলাচ পানী দি দিম। 1 গিলাচ পানীতে চিকেনটো মই ভালকৈ প্ৰথমতে উতলাম। উতল অহাৰ পাছত মই ইয়াত লিডখন লগাই কেইটামান হুইছেল লগাই দিম। এয়া কম জুইত হুইছেল লগাই দিম। হুইছেল মাৰিলেই এতিয়া কি কৰিম, মই প্ৰেছাৰত যোৱাৰ পাছত আলু কেইপিচ অকণমান এনেকৈ ভাঙি দিম, কাৰণ পানী পানী হৈ আছেতো। আলু কেইপিচ ভাঙি পেলাই অকণমান উতলাই দিলে মাংসৰ জোলটো
অকণমান গ্ৰেভি টাইপ হৈ যাব। এয়া অকণমান ভাঙি দিছোঁ মই হাতাৰ সহায়ত। ভাঙি দিয়াৰ পাছত অকণমান উতলাব দিম। এই উতলটোতে আলুটো ভাগি যোৱাৰ বাবে মানে এটা সুন্দৰ গ্ৰেভি হৈ যাব। এয়া চাওক, এইটো গ্ৰেভি। ইয়াত না কোনো বাহিৰা মছলা আছে বা তেল বেছি আছে। এইটো চিকেন খালে সৰু ল'ৰা ছোৱালীৰ কোনো ধৰণৰ অপকাৰ নহয়। আৰু মই পৰাপক্ষত চিকেনৰ জোলটো দিহে ভাল পাওঁ। আৰু লোকেল চিকেন হ'লে কথা নাই, চব দিওঁ। এয়া চাই তাৰ ফটো এখনটো দিবই লাগিব, চ' দি দিলোঁ চব।